1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে মিয়ংমাৰৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ চৰাইদেউ ৰাজধানী পাতি আহোম ৰাজ্যৰ পাতনি মেলাৰ সময়ত টিপামৰ পৰা কলিয়াবৰলৈকে সমগ্ৰ অঞ্চল আছিল জনমগ্ন। তাকে দেখি ৰাইসকলে ক'লে, খাওঁ খাম। খাওঁ মানে পানী, খাম মানে পথাৰ। কালক্ৰমত এই খাওঁ খামৰ পৰা আও খাম আৰু আও খামৰ পৰা হ'লগৈ আসম বা অসম। স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত ঠন ধৰি উঠিল জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৃহৎ অসমীয়া জাতি।
দকানিক বধি দেশৰ ৰাখিলে মান নগয়া শইকীয়া ভোগাই ডেকাই চক্ৰান্তকানিক বধি দেশৰ ৰাখিলে মান নগয়া শইকীয়া ভোগাই ডেকাই চাউলুং চুকা ভাই চাউলুং চুকা ভাই আহোম ৰজাৰ ৰংচোৱা ৰংঘৰ কাৰেং তলাতল জয়সাগৰ শিৱদৌল দেৱীদৌল গৌৰীসাগৰ ফুলখেলীয়া দিন কৃষ্টি অমৰ